পিতৃ হিৰণ্যকশিপুক নৃসিংহ প্ৰভুৱে বধ কৰাৰ পিছত নৃসিংহক খং মাৰ্জা নাই, দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। প্ৰহ্লাদক ক'লে যোৱা তুমি ত্ৰুটি কৰাগৈ। তেওঁ হাতযোৰ কৰি ক'লে প্ৰভু মোৰ দেউতাই তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই দেউতাক গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে হেৰ' প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভৰি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা পাতে অতীতা পুৰুষা সপ্ত ভবিষ্যৎ চতুৰ্দশ নৰ তাৰ সৰ্বান সৰু কৃষ্ণ কীৰ্তনা। তোৰ দৰে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ ভৱিষ্যতৰ 14 পুৰুষ 14 হাতে 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল, দেউতাৰ কাৰণে ভাবিব নালাগে। তেনেহলে মোক তোমাৰ ওচৰলৈ লৈ যোৱা। নাই মই আনিব নোৱাৰো, তোমাৰ পুণ্য জমা হৈ আছে, তোমাৰ পুণ্য জমা হৈ আছে, তুমি ৰজা হবই লাগিব। মনত ৰাখিব দেই, পুণ্য জমা হৈ ৰজা হবই লাগিব। ৰজা হৈ ভোগ ভুঞ্জি পুণ্য গৰাকী হয়। ৰজা হৈ ভোগ কৰি পিছতহে পুণ্যবিলাক খৰচ হলেহে তুমি মোৰ ওচৰলৈ আহিব লাগিব। আমাৰ পুণ্য কৰ্মবন্ধ, পাপো কৰ্মবন্ধ। মনত ৰাখিব, কিন্তু কৰ্মবন্ধ অসীম, মুখ্যতম কৰ্মবন্ধ দুটা আমাৰ শাস্ত্ৰই দেখুৱাইছে। এই দুটা কৰ্মবন্ধ যাওঁতেও লৈ যাব লাগিব, আহোঁতেও লৈ আহিব লাগিব। আপুনি যিমান পকা ঘৰ বনালে, গাড়ী মটৰ কিনিলে, সম্পত্তি কিনিলে, যাবৰ সময়ত নিব নোৱাৰে বুলি কৈছে। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। দুটা বস্তু কিন্তু নিবই লাগিব, পাপ আৰু পুণ্য। আপুনি নাজানি ঘৰ সাৰোতে যদি পুত্ৰ মৰে তেতিয়াও পাপ লাগে। আমাৰ গৃহস্থীৰ ঘৰখনত 5টা পাপ প্ৰত্যেকৰ ঘৰতে লাগি থাকে বুলি কৈছে। ৰাতিয়ে দিনে কন্দনি, কেশনি, চুলি, কলকি, মাৰ্জনী, গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনি। আমি প্ৰত্যেকে কৰ্মকাণ্ড মানুহে হওক, মানে এখৰণীয়ে হওক, মানে সত্ৰৰে হওক, সমাজৰে হওক, গৃহস্থী মাত্ৰেই পৃথিৱীত বাস কৰা গৃহস্থী মাত্ৰেই 5টা পাপ আমি ক'ব নোৱাৰাকে সিদ্ধ হৈ থাকে। কি কি বুলি ক'লে? কন্দনি, কেশনি, চুলি, কলসী, মাৰ্জনী। এই পঞ্চহিংসা সিজে ৰাতি দিনি। আমাৰ ৰাতিয়ে দিনে, অৰ্থাৎ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা পোৱালৈকে এই কৰ্মবিলাক কৰোঁতে 5টা পাপ আমাৰ প্ৰত্যেকৰে সিদ্ধ হয়। তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায়, বেলেগ কৈছে, ভাগৱতে কৈছে। এই 5টা যি পাপ হৈ থাকে, তাৰ কাৰণে আমাৰ গৃহস্থী ধৰ্মত বাস কৰা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা, স্বৰ্গলৈকে যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি কোনো মুকুতিক পায়। কিন্তু আইগৰাকীয়ে কৰ্মবিলাক কৰোঁতে যদি কৃষ্ণক অৰ্পণ কৰিব পাৰে, তেতিয়াহ'লে সেই পাপে আমাক স্পৰ্শ কৰিব নোৱাৰে। সেইকাৰণে আমাৰ বিবাহিত কন্যাবিলাকক বিয়া পাতোতেই আমাৰ বেদৰ মতে 7টা প্ৰতিজ্ঞা কৰায় দৰাই। 7টা প্ৰতিজ্ঞাৰ ভিতৰত প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰায়? মানে অন্নৰ ওপৰত। অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। তেতিয়া বিবাহিত কন্যাগৰাকীয়ে ভাগৱত আৰু ভকতক সাক্ষী কৰি কয়, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব। সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছো বুলি সোঁভৰিটো উত্তৰ দিশলৈ আগবঢ়াই দিয়ে। আমাৰ 7টা প্ৰতিজ্ঞাৰ ভিতৰত অন্নৰ ওপৰত প্ৰাধান্য আৰু গুৰুত্ব কিয় দিলে? যে বিবাহিত কন্যাগৰাকীয়ে স্বাভাৱিকতে আমাৰ বিয়াৰ পিছত মানে স্বামীকে প্ৰমুখ্য কৰি পৰিয়ালবৰ্গ আলহী অতিথিক ৰন্ধন কৰি বা অন্যান্য খাদ্য সামগ্ৰী সংগ্ৰহ কৰি খুৱায়। কন্যাগৰাকীয়ে খুওৱা অন্নৰ পৰা আমাৰ ঘৰত থকা প্ৰত্যেকজনৰ শৰীৰত 7 ধাতু সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সতী সন্তান জন্ম হ'ব। অন্ন শুদ্ধ হলে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হলে সতী সন্তান শুদ্ধ হ'ব। এতিয়া অন্ন কেনেকৈ শুদ্ধ কৰিব লাগিব? গীতা ভাগৱতত কৈছে, অবে কৃষ্ণক পৰ জানিবা নিশ্চয়, অৰ্পণা নভলে কিছু ফল নধৰে। আইগৰাকী যিমান সুস্বাদুকে বনাওক, কিংবা যদি ঈশ্বৰক অৰ্পণ নকৰাকৈ যদি অন্ন তৈয়াৰ কৰে, সেই অন্নৰ পৰা আমাৰ কেতিয়াও সৎ ব্ৰহ্ম সৃষ্টি হ'ব নোৱাৰে। সেইকাৰণে আমি কেনেকৈ বনাব লাগিব ভাগৱতত উল্লেখ কৰিছে, জল পুষ্প ফলমূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণক।
তেবে গৃহস্থৰ হিংসা দুখে নচুয় কৃষ্ণ অৰ্থে কৰি কোনো মুক্তি দিব পাৰে আইগৰাকীয়ে গোটেই জীৱকেইটাক মুক্তি দিব পাৰে মনত ৰাখিব আইগৰাকী যদি সেই ভক্তি সম্পন্ন আই হয় তেওঁ নিজেতো কৰিবই গোটেই ঘৰখন কৰাই দিব সেইকাৰণে ঋগ্বেদত কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্চতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমস্মতে যিখন ঘৰত এগৰাকী ভক্তি মাতৃ থাকিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব যিখন ঘৰত আইগৰাকীয়ে পুৱা গধূলি ঘৰ দুৱাৰ সাৰি পুচি মচি ঈশ্বৰ উপাসনা কৰি পেলাই মানে ভগৱানৰ প্ৰাৰ্থনা কৰিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেই ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন হ'ব যিটো কথা ৰাধিকাই প্ৰতিপন্ন কৰি গুৰুজনাৰ দিনত দেখুৱাই থৈ গৈছে সিদিনাৰ কথা গুৰুজনৰ দিনত ৰাধিকাই কি বুলি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে অপ্ৰাপ্ত সেৱতীয়া কৰো গৃহকৰ্মগণ অবাহিৰে ভিতৰে কৰো গুময় হিংসন মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি গুৰু গৃহত সোমাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখো আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃষ্টি শক্তি সবল কৰি ৰাখো অৰ্থাৎ ৰাতিপুৱা সৌৰ শক্তি যিসকল দম্পতি আহৰণ কৰিব তেওঁ সতী সন্তান জন্ম দিবৰ কাৰণে চিজাইনৰ প্ৰশ্ন আহিব নোৱাৰে তেওঁ নৰ্মেল কৰি দিব পাৰিব বুজিছানে গতিকে পুৱাৰ সৌৰ শক্তি ইমান মানে শক্তি আছে যিটো কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে সায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড Religion without science is lame. ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোতভাৱে সম্বন্ধ আছে মানে ৰাধিকা সতীৰ মুখত এই কথা শুনি গুৰুজনে প্ৰশংসা কৰিলে হয় ধন্য তুমি যোৱা পানী আনা তিনিটা গাঠি একলো পানী একলো মাটি আনি ব্ৰহ্মপুত্ৰৰ পৰা টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বোৱতী নদী বন্ধ হৈ গ'ল এই অঞ্চলৰ ৰাজ্য বানপানীৰ কবলৰ পৰা মুক্ত হ'ল এগৰাকী সতী নাৰীৰ সতীত্ব গুণৰ প্ৰভাৱে যদি এখন বোৱতী নদী বন্ধ কৰি ৰাইজৰ উপকাৰ কৰিব পাৰে আমাৰ ঘৰখনৰ আমাৰ পৰিয়ালৰ আমাৰ সমাজখনৰ নোৱাৰিব কিয় আমি মাত্ৰ সেই শিক্ষাৰে আমি আইসকলক শিক্ষিত কৰিব লাগিব ভক্তিমন্ত কৰিব লাগিব আইগৰাকীৰ ওপৰত গোটেই ঘৰখনৰ উন্নতি অৱনতি নিৰ্ভৰ কৰিছে বেদৰ মতে আৰু যিখন ঘৰত আইগৰাকী পুৱা গধূলি ধূপ ধূনা জ্বলোৱা সময়ত ঈশ্বৰ উপাসনা কৰা সময়ত টিভি চাই থাকিব মোবাইল টিভি থাকিব গ্ৰাম্য কথা পাতি থাকিব তামোল চুকাই থাকিব অন্যান্য বিষয় চিন্তা কৰি থাকিব সেইখন ঘৰৰ অৱস্থা কি হ'ব মহাভাৰতত কৈছে জৈস ভাৰ্জা গৃহে নাস্তি সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম ইচ্ছা কৰিলে এগৰাকী আয়ে ঘৰ গুচি বাঁহতল কৰি দিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ ঘটাব পাৰে আমি বাঁহতল হোৱাটো কোনেও নিবিচাৰো আমি ঘৰখন উত্তৰণ হোৱাটো বিচাৰো গতিকে প্ৰতিগৰাকী আয়ে এনেকুৱা এটা পৰিয়ালত আপোনালোকৰ পৰিয়ালটো ৰাখিবলৈ যত্ন কৰিব যিটো পৰিয়ালত কৃষ্ণ নমতাকে আহিব কৃষ্ণই কৈছে মোক ভকতে মাতিব নালাগে মই ভকতৰ ঘৰ বিচাৰি ফুৰো এতিয়া আমাৰ ভাগৱতে কৈছে যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব সেইখন ঘৰত কৃষ্ণ থাকিব কৃষ্ণ থকা ঘৰখনৰ পৰিয়াল আনন্দত থাকিব মিলা প্ৰীতিৰে থাকিব মৰম চেনেহত থাকিব একতাৰ দোলেৰে বান্ধ খাই থাকিব আৰু যিখন ঘৰত আজি তাৰিখলৈকে গুৰু গৃহ অকমান নাই ঈশ্বৰ উপাসনাৰ ব্যৱস্থা নাই পুৱা ধূপ ধূনা নজ্বলে সেইখন ঘৰলৈ কোন আহিব ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে শ্ৰৱণ কীৰ্তন দ্বৈত কৃষ্ণৰ নকৰে তৈতেকে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ ৰাক্ষস বিলাক আহে কোন কোন আহিব অঘাসুৰ বকাসুৰ পৰম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যমাসুৰ ধেনুকাসুৰ চব অসুৰ আহি পেলাই সেইখন ঘৰত নিবাস কৰিব কেনেকৈ কায়িকভাৱে নহয় স্বভাৱগতভাৱে গুণগতভাৱে এই পৰিয়ালৰ স্বভাৱ কেনেকুৱা আমাৰ কিছুমান মানুহৰ পৰিয়াল আছে কথা কবই নোৱাৰে তিনিচকে খং উঠে কথা কবই নোৱাৰে লাঠিডাল উলিয়াই আনে কথা কবই নোৱাৰে ঠেহ ঠেহ লাগি চকু পানী উলিয়াই ৩-৪ দিন মানলৈকে ভাতেই নোখোৱা হৈ যায় এইটো স্বভাৱ যিখন ঘৰৰ পৰিয়ালত আছে সেইটো পৰিয়াল অসুৰ থকা পৰিয়াল মনত ৰাখিব কথা গতিকে সেই আসুৰিক ভাৱবোৰ যেতিয়ালৈকে মাৰিব নোৱাৰিব
তেতিয়ালৈকে আপুনি সেইখন ঘৰত শান্তি পাব নোৱাৰিব। সেইকাৰণে কৃষ্ণই বাল্যকালতে গোকুলত কেইবাটাও অসুৰ মাৰি থৈ গৈছে। কেইবাটাও অসুৰ মাৰিছে। কিয় মাৰিছে? সৰু কালতে যদি সেই অসুৰকেইটা মাৰি নলয়, তেওঁ 7-8 বছৰ বয়সত গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰিব। মনে ৰাখিব। সেইকাৰণে অঘাসুৰ, বকাসুৰ, পৰম্বাসুৰ, বৈশ্যাসুৰ, পুতনাকে প্ৰমুখ কৰি বহুত অসুৰ মাৰিছে। অৰ্থাৎ আসুৰিক প্ৰকৃতিবিলাক, আমাৰ আসুৰিক প্ৰকৃতিবিলাক সৰুৰ পৰা যেতিয়ালৈকে আমি অনিষ্ট কৰিব নোৱাৰিম, তেতিয়ালৈকে আপুনি জন্ম দিয়া ল'ৰাটোৰ পৰা প্ৰকৃত মান সন্মান নাপাবও পাৰে। গতিকে আপুনি সৰুতে ল'ৰা ছোৱালী গা ধুই অহাৰ পিছত গুৰু গৃহত সোমাই প্ৰাৰ্থনা এটা কৰিবলৈ ক'ব লাগিব বাপসকলে। কোনোবা ল'ৰা ছোৱালী স্কুললৈ গৈছে, মহাবিদ্যালয়লৈ গৈছে, বিশ্ববিদ্যালয়লৈ গৈছে, কোনোবা চাকৰিলৈ গৈছে, কোনোবা কৰ্মস্থানলৈ গৈছে, আপুনি যাত্ৰা কালত কৃষ্ণৰ নাম লৈ যাবলৈ পৰামৰ্শ দিব লাগিব। বোপাই তুমি স্কুললৈ গৈছা, কৃষ্ণ বুলি কৈ যোৱা, ৰাম বুলি কৈ যোৱা। মাক দেউতাক বহি আছে, দেউতাক সেৱা এটা কৰি যোৱা, আইতাক সেৱা এটা, ককাক সেৱা এটা কৰি যোৱা। যি ল'ৰা ছোৱালীক সৰুৰ পৰা মাক বাপেকে বা জ্যেষ্ঠসকলে সেই নীতি শিক্ষা দিব, সেইটো ল'ৰা ছোৱালী সদায় ভৱিষ্যতে মানে ভকত হ'বই, জ্ঞানী হ'বই, মানে জ্যেষ্ঠজনক মান্যতা দিবই, এই সকলো গুণৰ অধিকাৰী হ'ব। সৰুৰ পৰা আমি সেই আসুৰিক প্ৰকৃতিবিলাকক মাৰিব লাগিব, বেয়া ভাৱবিলাক আমি মাৰিব লাগিব। মৰা মানে সংস্কাৰ কৰি দিব লাগিব। আপোনাৰ ঈশ্বৰৰ নাম লৈ যোৱাৰ লগে লগে আমাৰ ভাগৱতত কৈছে, যিটো জনে যাই নাম ওচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি, বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ লৈ যায়, কৃষ্ণ বুলি কৈ যোৱা জীৱটো, ল'ৰাই হওক ছোৱালীয়ে হওক, বৃদ্ধই হওক বাল্যই হওক, তাক ভগৱানে ৰক্ষণাবেক্ষণ দিয়ে। একচিত্ত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। শংখ চক্ৰ গদা পদ্ম, গুৰু দেও নাম ভগত। গতিকে গদা হ'ল নামৰ প্ৰতীক। নামে নাথাকিলে জীৱ আৰু কোনে। আপোনাৰ মুখত যদি এটা নাম আজি তাৰিখলৈকে নোলায়, 1000 এফাকি ঘোষা মহাপুৰুষে জীৱতৰণৰ কাৰণে, জগতবাসীৰ কাৰণে দি থৈ গৈছে। যিখন শাস্ত্ৰক আমাৰ বেদে কি কৈছে, পৃথিৱীত ধৰ্ম শাস্ত্ৰ আছে যত যত, সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত। 1000 এফাকি ঘোষা, যাক হাজাৰী ঘোষা বুলি কয়, তাৰ পৰা যদি আপুনি এটা ঘোষাও মুখস্থ কৰি ল'ব পাৰে, তেতিয়াও আপোনাৰ পৰিয়ালটো জীৱবিলাক কৰি যাব। আজি তাৰিখলৈকে যদি 1000 এফাকি ঘোষা, কাৰোবাৰ এফাকি ঘোষাও মুখস্থ নাই, সেইটো জীৱত কৰিব নোৱাৰে। কপিলে কৈছে, কপিল বদতি মাও শুনা দেৱ হুতি, অভকতে কদাচিতো নপাৱে মুকুতি। যাৰ মুখত ঈশ্বৰৰ নাম, কলি যুগৰ মানুহ হৈ পেলাই যাৰ মুখত ঈশ্বৰৰ নাম নাই, সেইজন ভকত হ'ব নোৱাৰে। হৰিনাম ভুকি কলি যুগত নিশ্চয় হুইবেক লোক ভকত। যাৰ মুখত ভগৱানৰ 1000টা নামৰ পৰা এটা নাম নিশ্চিত হ'ব, 1000 এফাকি ঘোষাৰ পৰা যাৰ এফাকি ঘোষা মুখস্থ থাকিব, সেইজন ভকত। তেওঁ ডেকা ল'ৰাও হ'ব পাৰে, গাভৰু ছোৱালীও হ'ব পাৰে, বোৱাৰীও হ'ব পাৰে, জীয়াৰীও হ'ব পাৰে। কিন্তু যাৰ মুখত এফাকিও নাই, আমি কেতিয়াবা কেতিয়াবা প্ৰমাণ পাওঁ। আমাক কিছুমান গৃহস্থীয়ে নাম প্ৰসংগ, পাঠ প্ৰসংগৰ কাৰণে মাতে, নামৰ অন্তত, পাঠৰ অন্তত ভকতে কয় এতিয়া গৃহস্থীৰ সেৱা। তেতিয়া কি হয়, কিছুমান গৃহস্থীৰ ঘৰত বাপজন আহি পেলাই আঁঠু লৈ পেলাই পিছৰ ফালে ঘূৰি ঘূৰি চাই থাকে, আইগৰাকী ওলাই অহা নাই। তেতিয়া ভকতসকলে কয়, আইগৰাকী ভকতক চাহ তামোল দি আছে, দেৰি হৈছে। ভকতে তেতিয়া কয়, বাপ আপুনিয়ে প্ৰাৰ্থনা কৰক, বা আয়ে ঈশ্বৰ সেৱাই কৰি আছে, ভকত সেৱাই কৰি আছে। তেতিয়া বাপজনে কয়, নহয় নহয়, তেওঁ আহিব লাগিব। তাৰমানে বাপৰ ঘোষা মুখস্থ নাই। আজি তাৰিখলৈকে যদি এফাকি ঘোষা কোনোবা জীৱই যদি, মানুহ ৰূপী জীৱই যদি মুখস্থ কৰিব নোৱাৰে, তেওঁ কেতিয়াও সদ্গতি পাব নোৱাৰে। গতিকে কৰ্মৰ অনুসৰি আমাৰ জীৱবিলাক স্থানান্তৰ কৰিব দেই। গতিকে যুগে তৃণ পাইলে যিটো প্ৰশ্ন বাপে আনিছে, আমাৰ কৰ্মফলে আমাক মানে সুখ চাপৰ কৰি থাকিব, এইটো সলনি কৰি থাকিব। এইটো কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি ওপৰলৈ যাবনে তললৈ যাব। নাই, যদি ঈশ্বৰৰ নাম লৈ আছে ওপৰলৈ যাব, আৰু ঈশ্বৰৰ নাম নোলোৱাজন তললৈ যাব। কামনা বাসনা দি আবদ্ধ হৈছে, কাম ক্ৰোধ লোভ মোহে মোহিত সকল, নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল, সি তললৈ যাব। গতিকে আমাক কামনা বাসনাই স্পৰ্শ কৰিব নোৱাৰা আমি ভকতৰ সংগ ল'বৰ কাৰণে ভাগৱতে আহ্বান জনাইছে। কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে, নোচোয় মোৰ ভকতক একো দুখে। মোৰ ভকতক এইবিলাক একো দুখে চুব নোৱাৰে। মোৰ ভকত কেনেকৈ থাকে, পদুম ফুলৰ দৰে থাকে। মনত ৰাখিব, আমি পদুম ফুলৰ দৰে জীৱন নিৰ্বাহ কৰিব লাগিব। পদুম ফুল বোকা পানীতেই সৃষ্টি হয়,
কিন্তু বোকা পানীয়ে পদুম ফুলক কোনোদিন লিপ্ত কৰি ৰাখিব নোৱাৰে। আমাৰ গুৰুজনাৰ মতে গৃহস্থী সংসাৰখনেই 4 আশ্ৰমৰ ভিতৰত শ্ৰেষ্ঠ আশ্ৰম। আপুনি ঘৰতে থাকি ভগৱানে দিয়া পকা ঘৰ, গাড়ী মটৰ, ধন ধান, ঐশ্বৰ্য সম্পত্তিৰ মাজতে থাকক, কিন্তু সেইবিলাকৰ বিনাশী মোহে আপোনাক যাতে অবিনাশী ঈশ্বৰৰ নাম লোৱাৰ পৰা যাতে বঞ্চিত কৰিব নোৱাৰে, তাৰ প্ৰতি ভাগৱত শুনি সজাগ হ'ব লাগিব। আমি কেনেকৈ জীৱন নিৰ্বাহ কৰিব লাগিব? বেদে কৈছে ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাচুন পদ্ম পত্ৰম নিৰ্মাবাস। পদুম ফুল যেনেকৈ বোকা পানীত থাকি বোকা পানীৰ পৰা নিলিপ্ত হৈ থাকে, সন্ত মহন্ত ভক্তসকল গৃহাশ্ৰমতে থাকি সদায় কৰ্মৰ কোনো ফল বাঞ্ছা নকৰি নিষ্কামভাৱে ঈশ্বৰৰ নাম লৈ তাতেই তেওঁলোকে জীৱন কৰিব পাৰে। গতিকে আমাৰ ভাৱনাবিলাক পদুম ফুলৰ ভাৱনাৰ দৰে হ'ব লাগিব। আমাৰ ভাৱনাবিলাক কাছৰ দৰে হ'ব লাগিব। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি বালিত কণী ফুটাই দিয়ে। যেহেন কচ্ছপে কৰে ডিম্ব পাৰি জল মাজে ফুকা ৰয়, সেই মতে সন্তে বিষয়তে থাকি সদায়ে মুখ চিন্তয়। আপুনি বিষয় সংসাৰতে থাকক, কিন্তু ঘৰতে থাকি যাতে ঈশ্বৰৰ নাম লৈ থাকিবলৈ নাপাহৰিব। গতিকে ভাৱৰ দ্বাৰা আপুনি কাছই যেনেকৈ বালিত কণী পাৰি বালিত উমনি পানীত উমনি দি বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা কণী ফুটাই দিয়ে। আপুনি গৃহাশ্ৰমত থাকিও যদি ঈশ্বৰৰ ভাৱনাৰে সৈতে জীৱন নিৰ্বাহ কৰে, আপুনি মুক্তি লাভ কৰিব। এই তথ্য আমাক দিছে। ইয়াৰ পিছত কি কৈছে আমি শুনিম। হয়, মই সেইটো প্ৰশ্ন কেনেকৈ ভবা নাছিলোঁ। জীৱই এডাল তৃণৰ পৰা যেনেকৈ অন্য এটা তৃণলৈ যায়, এইটো হ'লে যমৰ নগৰখনলৈ কেনেকৈ যায়? যমে যে শাস্তি দিয়ে সেইখিনি বেয়া কাম কৰিলে যাব। আপুনি মানুহ হৈ আছে, আপুনি যদি ঈশ্বৰ নভজে আপুনি তৰু কৃষ্ণ শিলালৈ যাব। মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তৃণ তৰু শিলা। মহাপুৰুষে কোৱা কথা, মোৰ কথা নহয়। আপুনি জীৱৰ কৰ্মফলত আপুনি যমনগৰলৈ যাব পাৰে, তৰু কৃষ্ণ শিলালৈ যাব পাৰে। বেয়া কাম কৰিলে আপুনি শাস্তি খাবই, তাৰ পৰা আপুনি ৰেহাই নাপায়। এডাল তৃণৰ পৰা এডাল তৃণলৈ যাওঁতে জীৱটোৱে অন্য এটা জীৱত পালেগৈ, সেই নগৰখন থাকি গ'ল নহয়। আপুনি এনেকুৱা মানুহ দেখিছেনে? মানুহৰ জন্ম পাইছে, ইচ্ছা কৰি মানে যাওঁ বুলি যাব নোৱাৰে। মাজত নদীখন আছে, ক'ৰবাত বোকা পানীত বাস কৰি আছে, কোনোবাই এমুঠি অন্নৰ কাৰণে কষ্ট কৰি আছে। সেয়া জানো যমৰ নগৰ নহয়? যমৰ নগৰটো আপুনি ভবামতে নহয়। মানে স্বৰ্গৰ নৰ ককট দুখো সত্য দেখা আই, কতো দুখে কতো হোঁ দুখতে প্ৰাণ পায়। আপুনি যদি জীয়াই থাকোঁতে দুখত জীৱন কৰিছে, আপুনি নৰকবাসী, যমৰ শাস্তি খাই আছে। হ'ল কথাটো। বায়ুৰ ৰূপত থাকে, বায়ুৰ ৰূপত থাকে, ব্ৰহ্মৰ ৰূপত থাকে। সেইটো তেওঁৰ সৃষ্টিৰ কথাহে কৈছে। তেওঁৰ সৃষ্টিত এই যেতিয়া মহাপ্ৰলয় হয়, এইবিলাক আৰু একো নাথাকে। বাকী বায়ু, পানী, নদী চব ভগৱানৰ সৃষ্টিহে। যিদিনাখন এইবোৰ চব বিনাশ হৈ যাব, চব তেওঁ হৈ কৰিব। সোণৰ অলংকাৰবিলাক ভাগি গ'লে সোণ হৈ যাব। গতিকে চব কথাটো হ'ল এই যে 4 অস্ত্ৰ কথা ক'লে, 4 অস্ত্ৰ শংখ চক্ৰ গদা পদ্ম, গুৰুদেৱ নাম নকয়। শাস্ত্ৰত লিখা আছে যে 4 ভাগ অস্ত্ৰ বুলি কৈছে। মানে গজেন্দ্ৰ উপাখ্যানতো কৈছে গলে বনমালা হাতে 4 অস্ত্ৰ লৈ। কেনেকৈ হ'ল 4 অস্ত্ৰ? পদুম পাতটো অস্ত্ৰ নহয়, মানে গদাটো অস্ত্ৰ, চক্ৰভাগ অস্ত্ৰ, কিন্তু বাকী শংখভাগ কেনেকৈ অস্ত্ৰ হ'ল? পদুম ফুল পাত কেনেকৈ? আপুনি এখন ঘৰত বাস কৰি আছে, কাষতে আন এঘৰ মানুহ আছে। ৰাতিপুৱা গধূলি সেই পৰিয়ালটোৰ সদায় কাজিয়া পেচাল লাগি বহুত বেয়া গালি শুনি পাই থাকে। তেতিয়া আপোনাৰ কেনেকুৱা লাগে বাৰু? আপোনাৰ কেনেকুৱা লাগে কওক? বেয়া লাগে। কিয় বেয়া লাগিল আপোনাৰ? সেইটোতো অস্ত্ৰ নহয় নহয়, আপোনাক কাটি দিয়া নাই নহয়, আপোনাকতো মাৰি দিয়া নাই নহয়, আপুনি কিয় বেয়া লাগিলে? শব্দও অস্ত্ৰই, শব্দ ব্ৰহ্ম, মনত ৰাখিব দেই। গতিকে এইবোৰ অস্ত্ৰ আকাৰে আপোনাৰ এটা বাক্যত মই আপোনাক চকু পানী উলিয়াই দিব পাৰোঁ, কিন্তু অস্ত্ৰ মাৰি চকু পানী উলিয়াব নালাগে। মোৰ এটা বাক্যত আপুনি কান্দি দিব লাগিব, মোৰ এটা বাক্যত আপুনি হাঁহি দিব লাগিব। বুজি পাইছেনে কথাটো? বাক্যবিলাকো ব্ৰহ্ম অস্ত্ৰ ৰূপে গৈছে, এইটো এটা অস্ত্ৰ ৰূপে
শব্দ নহয় সেইটো কেনেকৈ অস্ত্ৰ হ'ল কি আপোনাক শান্তি দিব লাগে মই কোৱা মই এতিয়া কৈ থকা বাক্যবিলাকে আপোনাক শান্তি দিছে নেকি তেতিয়া মই জানো অস্ত্ৰ মই জানো কিবা অস্ত্ৰ নেকি বাৰু মই জানো পদুম ফুল বাৰু মইতো পদুম ফুল নহয় জানো মই এতিয়া কৈ থকা কথাখিনি আপোনালোকক শান্তি দিছে নে নাই ভাল লাগিছে নে নাই যদি মই দিয়া কথাখিনিয়ে যদি আপোনাক শান্তি দিয়ে মই পদুম ফুল নহয় নেকি বাৰু গুণত পদুম ফুল নহয় বুজি পাইছেনে যিটো বস্তুৱে আমাক শান্তি নমাই যিটো বস্তুৱে আমাক বিষয় সংসাৰকৰণৰ তাৰ অসাৰতা নষ্ট কৰি দিয়ে সেইটোৱে পদুম সেইটোৱে এটা অস্ত্ৰ বুজি পাইছে কথাটো কি গুণগত হেতে আপুনি ভগৱানতে এই দা কটাই লোৱা অস্ত্ৰ কথা কোৱা নাই গুণগত অস্ত্ৰ এইবিলাক শব্দ ব্ৰহ্ম এতিয়া এটা বাক্যই কেতিয়াবা আপোনাক ঘুমাব এটা বাক্য ক'লে আপুনি হাঁহি পেলাব হয়নে বাৰু কথাটো গতিকে কি অস্ত্ৰ হয়নে নহয় সেইমতে আপুনি ল'ব লাগিব গুণগতভাৱে ল'ব লাগিব কৃষ্ণ বৰ ধুনীয়া প্ৰশ্ন কৰিছে বাপদেৱাই মই ধন্যবাদ থাকিম আৰু তেনেকুৱা প্ৰাসংগিক প্ৰশ্ন আপুনি থাকিলে কৰিব এতিয়া আমি পৰৱৰ্তী কামটো
এইবুলি যদি তোমালোকে প্ৰশ্ন কৰা তেতিয়াহ'লে ইহাৰৰ উত্তৰত দেৱে শুনা সামৰা এই প্ৰজাগণ ইয়াৰ উত্তৰটো মই কওঁ শুনা পূৰ্বত আমাক ব্ৰহ্মাদেৱে নিয়োজিলা সমস্ত প্ৰজাৰ শাস্তা কৰিয়া পাতিয়া যে পূৰ্বতেই সৃষ্টিকৰ্তা ব্ৰহ্মাই আমাক এজন শাসনকৰ্তা হিচাপে আমাক মানে দি থৈ গৈছে বা আমাক পঠাইছে গতিকে সকলো প্ৰজাৰ সুখ শান্তিৰ কাৰণে চাবৰ কাৰণে আমাক দায়িত্ব দিছে প্ৰজা পালিবাকৰ প্ৰতি থাপিলা আমাক প্ৰজাসকলক আমি পৰিচালনা কৰাৰ দায়িত্ব ভগৱানে আমাক দিছে যাক যেন অনুৰূপ জীৱিকা দিবাক যাক যেনেকে দিব লাগে সেই অনুক্ৰমে দিবৰ কাৰণে আৰু মহাধৰ্ম উপদেশৰ নিদানে আৰু মহাধৰ্ম উপদেশ দিবৰ কাৰণে মোক ভগৱানে এই ৰজা পদত নিযুক্ত কৰিছে আমাক নিযুক্ত কৰি লন্তবিদ্য মানে এই কাৰণে নিয়োগ কৰিছে আপোনালোকক ঘৰখনৰ ভিতৰত জ্যেষ্ঠ পিতৃ মাতৃ হিচাপে ভগৱানে পঠাই দিছে আপোনাৰ ল'ৰা ছোৱালী আছে যে আপুনি এখন সাংসাৰিক জন্ম মানে গৃহস্থিত থাকি ল'ৰা ছোৱালী জন্ম দিলেই সীমামতে সীমাবদ্ধ কৰিলে হ'ব নেকি বাৰু আপোনালোকক পিতৃ মাতৃ ৰূপে পুত্ৰ কন্যা জন্ম দিয়াৰ শক্তি বা পৰিৱেশ ভগৱানে দিছে এখন গৃহস্থী সংসাৰত আপোনালোক আছে মই ল'ৰা ছোৱালী জন্ম দিলো আৰু বছ সীমামতে আপুনি সীমাবদ্ধ কৰিলে হ'ব নেকি নহ'ব আপোনালোকক পিতৃ মাতৃ হিচাপে অকল ল'ৰা ছোৱালী জন্ম দিয়াৰ দায়িত্বই দি পঠিওৱা নাই ল'ৰা ছোৱালীকেইটা জন্ম দিয়াৰ পিছত তেওঁলোকক ভক্তি জ্ঞান দিয়াৰ দায়িত্ব আপোনালোকৰ আছে মনত ৰাখিব কথাটো আপুনি কেৱল ল'ৰা ছোৱালীকেইটা জন্মহে দিলে আৰু পঢ়া শুনা স্কুললৈ যোৱা থকা খেলা মেলা কোনো ওপৰত আপুনি গুৰুত্ব দিয়া নাই সেইকেইটা ল'ৰা ছোৱালী কেতিয়াও ভাল ল'ৰা ছোৱালী হ'ব নোৱাৰিব মনত ৰাখিব কথাটো গতিকে আপুনি ল'ৰা ছোৱালীকেইটা জন্ম দি সৰুৰ পৰাই তেওঁলোকক সৎ জ্ঞান সৎ আদৰ্শ ভক্তি জ্ঞান আপুনি দিব লাগিব আপুনি ল'ৰা ছোৱালীকেইটা জন্ম দি তাতে সীমাবদ্ধ কৰিলে নহ'ব উপযুক্ত বয়সত ছোৱালীজনীক এজন উপযুক্ত পাত্ৰলৈ সংসাৰ কৰি দিয়া দায়িত্বটো আপোনাৰ থাকিব লাগিব ল'ৰা এটা জন্ম দিলেই নহ'ব ল'ৰাটো উপযুক্ত বয়সত ছোৱালী এজনী আনি বিয়া এখন কৰি সংসাৰ কৰি দিয়া দায়িত্বটো পিতৃ মাতৃ থাকিব লাগিব মই আৰু ল'ৰা ছোৱালী জন্ম দিলো ছোৱালী গাভৰু হৈ আছে ল'ৰা ডেকা হৈ আছে ছোৱালী আনিলেও আনক ছোৱালী গলেও যাওক এইটো ভাবে যদি কোনোবা আছে আপুনি অন্যায় কৰা হ'ব আপুনি অভিশপ্ত হৈ যাব বহুত ল'ৰা ছোৱালী বাপেক মাকৰ দুখৰ কাৰণে অবিবাহিত জীৱন নিৰ্বাহ কৰিবলৈ আছে কাৰণ সকলো ল'ৰা ছোৱালী নিজাববীয়াকৈ মানে স্বামী বা হাজাৰ সংগ্ৰহ কৰিব লাগে চবৰে সেইটো শক্তি দিয়া নাই ভগৱানে তাৰ দায়িত্ব আপোনালোকৰ আছে আপুনি যদি পিতৃ মাতৃ হৈ উপযুক্ত বয়সত যদি ল'ৰাটো বা ছোৱালীজনীলৈ সংসাৰ কৰাৰ বিষয়ে চিন্তা কৰা নাই আপুনি যদি পিতৃ মাতৃ হৈ ল'ৰা ছোৱালীকেইটাক সৰু কালৰ পৰা যদি ভক্তি জ্ঞান শিকোৱা নাই আপুনি পিতৃ মাতৃৰ উপাধিৰ যোগ্যতা নাই বুলি পেলাই পঞ্চম স্কন্ধৰ ভাগৱতত কিছু এই কি কয় লিখকটো হৈ গৈছে মনত ৰাখিব কথা আমাৰ দায়িত্ব আছে আমি অকল মাত্ৰ সংসাৰ কৰি সৃষ্টি কৰাতে আবদ্ধ থাকিলে নহ'ব আমি তাৰ পৰিচালনাৰ দায়িত্ববিলাক আমাক ভগৱানে দি গৈছে আজি বহুত পিতৃ মাতৃৰ দুখত বহুত ল'ৰা ছোৱালী বিপথে গৈছে অনিষ্ট হৈছে ইত্যাদি ইত্যাদি আপোনাৰ ঘৰলৈ অহা ল'ৰা ভকতজনক আপুনি অকলে সেৱা কৰিছে নে ল'ৰা ছোৱালীকেইটাক মাতি আনি সেৱা কৰাইছে আপুনিহে জানে আপোনাৰ স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীজনী কি বিষয়ত দুৰ্বলতা আছে অংকত দুৰ্বলতা নে ইংৰাজী দুৰ্বলতা নে সমাজ অধ্যয়নৰ দুৰ্বলতা নে বিজ্ঞানৰ দুৰ্বলতা নে ছবিত দুৰ্বলতা নে সচেতন পিতৃ মাতৃহে জানিব তেওঁৰ ল'ৰাটো বা ছোৱালীজনীৰ পঢ়াত কোন বিষয়ত দুৰ্বলতা আছে আপুনি অকল দুৰ্বলতা আপুনি জানিলেই হ'ব নেকি নহ'ব তাক সবলতালৈ নিব লাগিব সেই দায়িত্ব আপোনাক ভগৱানে ন্যস্ত কৰি পঠিয়াইছে আপুনি ল'ৰা ছোৱালীকেইটাক সঠিকভাৱে পথ দেখুৱাই দিব পৰা প্ৰকৃত মানুহ গঢ়ি তোলাৰ দায়িত্ব আপোনাৰ ওপৰত থাকিব লাগিব গতিকে আমাৰ দুৰ্বলতা সকলকো সবলতালৈ নিব পাৰিব কেনেকৈ ভাগৱতে উপায় দিছে দৈৱবশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয় আপোনাৰ ল'ৰাটো পঢ়া শুনা বেয়া হৈ আছে নিজে নিজে স্বভাৱটো সলনি নহয় কেনেকৈ হ'ব আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱৰ সেৱা শুশ্ৰূষা ল'ব লাগিব আশীৰ্বাদ ল'ব লাগিব মনত ৰাখিব কথাটো এতিয়া কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি কোনো সমাজলৈ আহি আপোনাৰ ল'ৰা ছোৱালীকেইটাক নকহি আয়ুষ্মান হ'ব পঢ়া শুনাত ভাল হ'ব তোমালোকৰ ঘৰখন মংগল হ'ব ভগৱানে আহি কবহি নেকি কলি যুগত কোনে ক'ব ভাগৱতে আমাক কৈ দিছে যে
হরির মূর্তিক হরি ভক্তক দেখিবা শক্তি অনুরূপে তার প্রীতি আচরিবা সমস্ত ভূততে আছে ভগবান সেইভাবে সবাকো কৰিবা বহুমান ভগবান সকলোতে আছে কিন্তু মূর্তিমন্ত হৈ ভক্তত আছে সন্ত মন্ত ভক্ত আছে আপোনাৰ ঘৰলৈ অহা সন্ত মন্ত ভক্তজনক আচমনি কৰি বহুৱাই লৈ শক্তি অনুসাৰে যদি আছে ধূপ এডাল জ্বলাব যদি নাই ঠাইখন মুচি হলো ল'ৰা ছোৱালী এটা গানি আশীৰ্বাদ ল'ব বা কৃপা কৰি কওক ল'ৰাটো অংকত বৰ বেয়া ছোৱালীজনী ইংৰাজীত বৰ বেয়া কৃপা কৰি আশীৰ্বাদ এটা দিব 10 জনে যদি মূৰত হাত দি কৈ যায় তুমি ভালকে কৰিবা ঈশ্বৰে তোমাক ভাল কৰিব অংকত ভাল হৈ যাব ইংৰাজীত বস সদনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ 10 জনে যদি আশীৰ্বাদ দিয়ে সেই ল'ৰাটো বা ছোৱালীজনী স্বভাৱ সলনি হৈ গৈছে গতিকে আমি কৃষ্ণক এতিয়া পোনপটীয়াকে লাভ কৰিব নোৱাৰো কেনেকৈ পাম কৃষ্ণক পাইবলৈ জানা ভকতিকে পন্থ ইহাকো কহে গীতা ভাগৱত গ্ৰন্থ গীতা ভাগৱতে আমাক কৈছে যে ভগৱন্তক কোনোবাই পাবলৈ হলে ভক্তিৰ দ্বাৰা পাব লাগিব আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব ভকতত ভকতি দানে গুৰু গুৰু দায়া তনয় অধিক আপুনি ভকতক নিজৰ ল'ৰা ছোৱালীকেইটাতকৈ বেছি শ্ৰদ্ধা ভক্তি কৰিব লাগিব আৰু সেই ভকতে যদি আশীৰ্বাদ দিয়ে ভগৱন্তৰ কৃপা কৰিব কাৰণ উদ্ধৱক কৈছে ভগৱন্ত যাবৰ সময়ত সখা উদ্ধৱ ব্ৰহ্মা হৰ হলাইদ লক্ষ্মী প্ৰিয় দয়া মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলবন্তকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখাই কুকায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহাটো মই বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহাটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আনো বান্ধৱ উদ্ধৱ তুমি কওঁ মোৰ নিজৰ দেহটোতকৈ মই ভকতক ভাল পাওঁ মনত ৰাখিব আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই ভকতক ভাল পায় সেই ভকতৰ যদি পদধূলি আপোনাৰ ঘৰত নপৰে যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত তাৰ গৃহচয় কৰ্কৰ আলয় মন্ত্ৰ আপুনি যিমান ধন ধান ওচৰৰ সময়ত আপোনাৰ মানে গীতাৰ আঁতৰ নহ'ব দেই অমংগল আপোনাৰ ঘৰৰ পৰা আঁতৰ নহ'ব এইখন সাপৰ গাত বুলি কৈছে গতিকে আমিতো পাৰিলে সদায় পেলাব লাগে নোৱাৰিলে সপ্তাহত নোৱাৰিলে মাহেকত নোৱাৰিলে পকেকত নোৱাৰিলে 3 মাহত নোৱাৰিলে 6 মাহত নোৱাৰিলে বছৰেকত এবাৰ হ'লেও ভকতৰ পদধূলিৰ দ্বাৰা ঘৰখন যাতে প্ৰদূষণ মুক্ত কৰিব পাৰোঁ শক্তি অনুসৰি কাৰোবাৰ শক্তি আছে 100 জন মাতিছে কাৰোবাৰ শক্তি নাই 10 জন মাতক তাকে আপুনি সুন্দৰভাৱে শুশ্ৰূষা কৰি নাম প্ৰচাৰ কৰে ঘৰখন প্ৰদূষণ মুক্ত হৈ যাব জীৱ উদ্ধাৰ হৈ যাব এই আঁচনি যদি নলওঁ তেতিয়াহ'লে আমাৰ সাংসাৰিক জীৱনটো কেতিয়াও আমি সুখেৰে আগবঢ়াব নোৱাৰিম মই আপোনালোকক এটা বাস্তৱ কথা ক'ব বিচাৰিছোঁ এই আমাৰ যে 2 বছৰ যে হেৰি হৈছিলে কি এইটো কৰোণা হওঁতে নগাঁৱত এখন ৰাইজে নামঘৰত মানে জগতৰ মংগলৰ কামনাৰে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছিল আমি তাতে ব্যাখ্যাকাৰক হিচাপে ব্যাখ্যা দাঙি ধৰোঁতে প্ৰসংগতে এনেকৈ কৰোঁ যে ল'ৰা ছোৱালীক কাৰোবাৰ পৰীক্ষা দিব কোনোবা ল'ৰা ছোৱালী স্কুললৈ গৈছে তেওঁলোকক সকলো দিশত মানে আগবাঢ়ি যোৱাৰ কাৰণে যে ভকতৰ আশীৰ্বাদৰ জৰিয়তে মানে তেওঁ আগবাঢ়ি যাব পাৰে ভগৱন্তই কৃপা কৰে এই কথা আমাৰ 10ম স্কন্ধ ভাগৱতত ভগৱন্তই উল্লেখ কৰি গৈছে এই কথা কোৱাৰ লগে এহাল দম্পতী এই ব্যাখ্যা অনুষ্ঠানতে বহি আছে অনুষ্ঠানৰ সামৰণি আমি 4জনমান ভকত বহি কথা পাতি থাকোঁতে 2জন দম্পতী আহি আমাক সেৱা এটা জনাই ক'লে বাপসকল আপোনালোকে আমাৰ গৃহত পদধূলি অকণমান দিব লাগে তেওঁ মনত ক্ৰিয়া কৰিছে দেই কোৱা কথাখিনি আমাৰ গৃহত অকণমান পদধূলি মই সুধিলোঁ আপোনাৰ ঘৰখন কিমান দূৰত বোলে সেই দেখি থকা ঘৰখনেই অৰ্থাৎ নামঘৰৰ পৰা দেখি থকা ঘৰখনেই তেওঁ ঘৰ আমি বোলো যাওক আপোনালোক গৈ থাকক আমি গৈ আছোঁ খন্তেক পিছতে আমি গৈ পালোঁগৈ তেওঁলোকে গৈ ঢাৰিকত পাই ঠাইখন মুচি ধুনীয়াকৈ ৰাখিছে আমাক 4জনক বহিবলৈ দিলে মাক দেউতাক 2জনে ধূপ ধূনা লগাই আহি সেৱা এটা কৰি তাৰপিছত ভিতৰলৈ সোমাই গ'ল তাৰমানে তেওঁলোকৰ ল'ৰা এটাই এইবাৰ মেট্ৰিক পৰীক্ষা দিব সেয়া নাই ভকতৰ আশীৰ্বাদ ল'বৰ কাৰণে কৰ্মচাৰী ল'লে তাৰপিছত আহোঁতে কিন্তু ল'ৰাটো লৈ অহা নাই বা ল'ৰাটো অহা নাই আমাক সেৱা কৰি যোৱাৰ পিছত 2জন ৰুমলৈ সোমাই গৈ এটা বাহুত মাকে ধৰিছে এটা বাহুত বাপুকে ধৰিছে আমি অনুমান কৰিছোঁ তেওঁ চাগে আহিব খোজা নাছিলে দুইটাই জোৰ জবস্তি কৰি লৈ আহিছে আনি আমাৰ ওচৰত বুকাই লৈ সেৱা এটা কৰি আশীৰ্বাদ এটা লওঁ বুলি 2খন হাতত ধৰি দুইটাই বহুৱাইছে নবহে
বুজি পাইছে নে ল'ৰা নবহে মানে ল'ৰাই মানে নবহে মাক বাপেক ৰঙা ক'লা কৰি গৈছে মই পৰিৱেশটো বুজি ক'লো হ'ব দিয়ক তেওঁ লাজ কৰিছে হ'ব মূৰত হাত দি ক'লো তুমি ভালকৈ কৰিবা নিশ্চয় কিবা কৰিব তোমাৰ পৰীক্ষা ভাল ইলাকে গৈ ৰুমত সোমালগৈ আমি আহোঁতে কৈছোঁ আমাৰ ভাগৱতে কৈ আছে সেই কথা জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম অন্য অন্যে ভাবে তাকো সেই মহান জন্ম আপুনি পিতৃ মাতৃ জ্যেষ্ঠসকলেহে ভকত বৈষ্ণৱ আহিলে ভকতৰ সেৱাটো কৰে কিন্তু ল'ৰা ছোৱালীকেইটাক মাতি আনি আপুনি সেৱা এটা নকয় ল'বলৈ সেইখন ঘৰত তেনেকুৱা পৰিৱেশ থকাৰ কাৰণে ল'ৰাটোৱে ভাবিলে দেউতা মাৰ নিচিনা বয়স হ'লেহে ভকত সেৱাটো আমাৰ এতিয়া বয়স হোৱা নাই এইটো বৰ্তমান ধাৰণা হৈ গ'ল গতিকে সেইকাৰণে আমাৰ প্ৰহ্লাদ চৰিত্ৰত কৈছে হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম আপুনি সৰুৰ পৰা ল'ৰা ছোৱালীকেইটাক এই ভক্তি ধৰ্ম শিক্ষাটো আমি দিব লাগিব ভকতৰ আশীৰ্বাদ ল'ব লাগিব তেতিয়াহে আমাৰ এই সতী সন্তানবিলাক ভৱিষ্যত মংগল হ'ব বা ভাল পথে গতি কৰিব এই কথা ভাগৱতে কৈ আছে এই ভাগৱতৰ আদৰ্শবিলাক আমি বাস্তৱ ৰূপায়ণ কৰিবৰ কাৰণে ইয়াৰ পৰা আমি নিয়মবিলাক বুটলি লৈ যাব লাগিব সেইকাৰণে কৈছে